আর মুখ কষে যে গান গাওয়া লাগে তুই কি গালি রে আমি গান গাবো পারো না বুড়িটা উনি এখন লালুকে একে সব মতো মুড়ি যায় আর কি আদান প্ৰদানৰ তালিকা পঢ়া হোক। মৈত্ৰী অংগীকাৰ মতে আমাৰ ৰাজ্যৰ পৰা খাচী ৰাজ্যলৈ পঠিওৱা হ'ব ভৈয়ামৰ খেতিৰ বিশেষজ্ঞৰ দল এটি আৰু সপোনৰ ফুল বাচিব পৰা অসমীয়া তাঁতী 6 গৰাকী। সাংস্কৃতিক বিনিময়ৰ বাবে গায়ন বায়নৰ এটি সম্প্ৰদায়। কাঠত ফুল কাটিব পৰা 12ৰ দল এটি। এই বহুমূলীয়া উপঢৌকনৰ বিনিময়ত আমাৰ খাচী আৰু জয়ন্তী ৰাজ্যৰ ফালৰ পৰা নম্ৰতাৰ প্ৰতীক স্বৰূপে পঠিওৱা হ'ব। মন্ত্ৰীদেৱ আপুনিয়ে কওক। আমি আমাৰ ৰাজ্য পোৱাৰ পিছতে অসমৰ সৰ্বদেউ মেঘ যেনে দৰে সাৱতি ধাৰা